নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অৱশেষত ভাল খবৰটো আহি গ'ল আছাম পুলিচৰ এডমিট কাৰ্ড AB UB কনষ্টেবলৰ, আৰু আজি ইয়াৰ অফিচিয়েল নটিফিকেশ্যন আহিছে। গতিকে কোন জিলাত কোন তাৰিখে এডমিট কাৰ্ড দিব সকলোবোৰ তথ্য আপোনালোকে ভিডিঅ'টোত পাব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়িছোঁ আহক। হয় বন্ধু বান্ধৱীসকল, এইখনেই হৈছে অফিচিয়েল নটিফিকেশ্যন ৰিক্ৰুইটমেণ্ট অফ কনষ্টেবল ইন আছাম পুলিচ ইন পাৰ্চেছ এণ্ড এডভাৰ্টাইজমেণ্ট ইছ্যুজ 25 চাৰ্জ। এইটো নটিফিকেশ্যন আপোনালোকে চাই ল'ব পাৰে। ইয়াৰে ডেটটো দিয়া হৈছে কেণ্ডিডেট কেন বি ডাউনলোড দেয়াৰ এডমিট কাৰ্ড ফৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট এণ্ড ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট PST এণ্ড PET 8/8/2020। ইয়াৰ 8 তাৰিখৰ পৰা আপোনালোকে অফিচিয়েল এইটো ৱেবছাইটত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব, বা কেনেদৰে ডাউনলোড কৰিব মই আপোনালোকক দেখুৱাই দিম। ঠিক আছে, আপোনালোকৰ নটিফিকেশ্যনটো দেখাই আছোঁ। ইয়াতে কামৰূপ জিলাত কেতিয়াৰ পৰা 8 তাৰিখৰ পৰা দিব। ঠিকদৰে আপোনালোকে জিলাখন আপোনালোকে ইয়াতে চাই ল'ব পাৰে কোন তাৰিখৰ পৰা আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ইয়াতে ডেটবোৰ দিয়া হৈছে 4/9/2020 লাষ্ট ডেট। তাৰ পৰা শেষৰ ডিমা হাছাও জিলা ইমান তাৰিখলৈকে এডমিট কাৰ্ড দিব। ফোন নম্বৰ আছে, কিবা যদি আপোনালোকৰ এডমিট কাৰ্ডৰ কিবা প্ৰব্লেম পায় কণ্টেক্ট নম্বৰ দিয়া আছে, ইয়াতে আপোনালোকে ফোন কৰি আপোনালোকৰ এডমিট কাৰ্ড নাহিলে বা ডাউনলোড নহ'লে কিবা অফিচিয়েলি কিবা প্ৰব্লেম থাকিলে আপোনাক সুধিব পাৰে। এটা নম্বৰ দিয়া হৈছে। ঠিক আছে, যদি ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো পায় আৰু এডমিট কাৰ্ডবোৰ ডাউনলোড কৰি ল'ব পাৰে সোনকালে। আপোনালোকে সকলোৱে প্ৰিপেৰেশ্যন কৰক ভালদৰে, তাকে আশা কৰিছোঁ। ঠিক আছে, ধন্যবাদ।